প্ৰিয় যমুনামুখ সমষ্টিবাসী ৰাইজ, সৰ্বপ্ৰথম মই আপোনাক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ আপোনাক সকলোৱে ভালে আছে, সুকলমে আছে। কৰোণা মহামাৰীৰ যুঁজত আজি 3-4 মাহৰ পৰা আমি সকলোৱে লকডাউন হৈ বহি আছোঁ। সকলোৱে দুখ কষ্টৰ মাজত দিন কটাব লগা হৈ আছে। ব্যৱসায় কৰা মানুহৰ ব্যৱসায় বাণিজ্য ধ্বংস হৈ গ'ল ইতিপূৰ্বে। যিসকল আমাৰ শ্ৰমিক, কৃষক বা যুৱক আজি অসমৰ ভাৰতৰ বিভিন্ন অঞ্চলত কাজ কৰি আছিলে, সেই মানুহবিলাকৰ আজি কাম বন্ধ হোৱাৰ কাৰণে ঘৰমুখী হ'ব লগা হৈছে। মানুহবিলাকৰ আৰ্থিক অৱস্থা সকলোৰে বেয়া হৈ গৈছে। যিয়ে নহওক, আমি পৰম কৰোণাময়ৰ ওচৰত দোৱা কৰোঁ যাতে অতি কম সময়ৰ ভিতৰত এই বেমাৰটো আমাৰ পৰা নিপাত হৈ ইয়াৰ ঔষধ ওলায়। তাৰ বাবে আমি সকলোৱে দোৱা কৰিব লাগে। বন্ধুসকল, আজি মই আপোনালোকৰ ওচৰৰ সন্মুখত অহাৰ বিশেষ এটা কাৰণৰ কাৰণে আহিছোঁ। যোৱা কেইদিনৰ পৰা আজি ছ'চিয়েল মিডিয়া তথা অসমৰ বিভিন্ন সংবাদ মাধ্যমত নিউজ প্ৰকাশিত হৈ আছে যে ইয়াত আমাৰ যিজন বৰ্তমান সাংসদ আছে, MP মহোদয় আছে, MP মহোদয় যোৱা 2 দিন আগত আমাৰ ডবকা অঞ্চলত আহি পেলাই আমাৰ যমুনামুখ সমষ্টিৰ কংগ্ৰেছ কৰা নেতাসকলক চেলা চামুণ্ডা বুলি কৈ গালি পাৰি থৈ গ'ল। কি কাৰণে এইটো হ'ল এইটো আমি নাজানো। বৰ দুৰ্ভাগ্যৰ কথা এইটোৱেই যে আজি 3-4 মাহ হৈছে লকডাউন হ'ল। লকডাউনত মানুহ কষ্টত ভুগিব লগা হৈছে, মানুহৰ খোৱা বোৱাৰ নাটনি হৈছে, মানুহৰ খাবলৈ নাই, শুবলৈ নাই, এনেকুৱা অৱস্থা হৈছে। মাজতে বানপানী আহি গ'ল, আকৌ বানপানীতো মানুহৰ কষ্ট হৈছে। এই কঠিন সময়ত আমি আমাৰ MP যিজন বনাইছিলোঁ যমুনামুখ সমষ্টিৰ প্ৰায় 1,40,000 মানুহে ভোট দি পেলাই যাক MP বনাইছিলে, সেই MP জনে এই কঠিন সময়ত মানুহক আহি পেলাই কোনো সহযোগ নকৰি পেলাই আৰু হঠাতে আহি পেলাই উপস্থিত হৈ যিসকলে ভোট দি, কংগ্ৰেছীসকলে ভোট দি পেলাই তেওঁক জিকাইছে, তেওঁলোকক চেলা চামুণ্ডা বুলি কৈ তেওঁলোকক গিফ্ট দি গ'ল। এনেকুৱা এটা উপলব্ধি কৰিছোঁ। বন্ধুসকল, এই মহামাৰীৰ সময়ত বা এই কঠিন সময়ত আমি যেনেকুৱা কোনো ৰাজনৈতিক আকাংক্ষা লৈ পেলাই আমি কাম কৰা নাই বা ৰাইজক সহায় সহযোগ কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ বা বিভিন্ন আৰু দল সংগঠনে কৰি আছে, সেই সময়তে কংগ্ৰেছৰ যে নিষ্ক্ৰিয় ৰাজনীতি আৰু কংগ্ৰেছে যে নিষ্ক্ৰিয় ৰাজনীতি কৰে, কংগ্ৰেছে ভোট বেংকৰ ৰাজনীতি কৰে, এই বস্তুটো তেওঁলোকে যোৱা পৰহি আমাৰ MP মহোদয়ৰ মুখৰ পৰা বস্তুটো ওলাই গ'ল। MP মহোদয়ে কৈছে যে নগাঁৱৰ এজন নেতাৰ চেলা চামুণ্ডাবিলাকে যমুনামুখ সমষ্টিৰ হেৰি কৰি আছে, যমুনামুখ সমষ্টিখনত মানে নিজ ভোট বেংক পইচা বনাই গৈ আছে। অৰ্থাৎ কংগ্ৰেছৰ হৈ কাম কৰা নাই। বন্ধুসকল, কথাষাৰ যদিও অবাস্তৱ, কিন্তু কথাষাৰ একেবাৰে সত্য। যি নগাঁৱৰ যিজন অতিৰজা বহিৰজা যিজন আছিলে, যাৰ কাৰণে গোটেই কংগ্ৰেছ দল ধ্বংস হৈছে, যিজন ব্যক্তিৰ কাৰণে আজি কংগ্ৰেছ দল ধ্বংস হৈছে, যমুনামুখ সমষ্টিত বাৰম্বাৰ UDF জিকাৰ যিজন মূল নায়ক, সেই নায়কজনে ইয়াত যিসকল তোৰ নেতা পালি নেতা অৰ্থাৎ চেলা চামুণ্ডা বনাই থৈ গৈছে, সেইখিনি কথা তেওঁলোকৰে MPৰ মুখেৰে ক'বলৈ বাধ্য হৈ গৈছে। অৰ্থাৎ যমুনামুখ সমষ্টিৰ কংগ্ৰেছৰ কোনো নেতা নাই। বন্ধুসকল, যদি নেতা থাকিলে হয় তে প্ৰদ্যুৎ বৰদলৈৰ নিচিনা ব্যক্তিয়ে MP এজনে আহি পেলাই আমাৰ ভোট দি পেলাই জিকি আমাৰ মানুহক আহি পেলাই এনেকৈ চেলা চামুণ্ডা ক'বলৈ সাহস নগটালে হয়। অৰ্থাৎ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই গম পাইছে যে যমুনামুখ সমষ্টিখনত কংগ্ৰেছ দলৰ কোনো নেতা নাই, আৰু যি কেইজন আছে এওঁলোক হৈছে নগাঁৱৰ যিজন নেতা আছে সেই নেতাৰ চেলা চামুণ্ডা, আৰু সেই নেতাৰ চেলা চামুণ্ডাৰ পৰা চেলা চামুণ্ডা এনেকুৱাটো মানে বস্তুটো বুজাব বিচাৰিছে। গতিকে মই বৰ দুৰ্ভাগ্য আৰু মোৰ বৰ দুখো লাগিছে, মনত বেদনাও পাইছোঁ। কাৰণ যেতিয়া মই কংগ্ৰেছ কৰি আছিলোঁ তাৰে মাজত বহুত মানে এই কংগ্ৰেছ কৰা কৰ্মী আছিলে, যিলোকে মোৰ লগতো আছিলে। আমিতো তেনেকুৱা কোনোদিন ব্যৱহাৰ কৰি পোৱা নাই বা আমি কৰিব চিন্তাও কৰিব নোৱাৰোঁ। আজি আমি কংগ্ৰেছ বাদ দিলোঁ কি কাৰণত, কেনেকুৱা আমাৰ টিকেট কাটা গৈছিলে, এইবিলাক বস্তু আপোনালোক চব ৰাইজে জানে। সেই নগাঁৱৰ নেতাজনে আমাৰ টিকেট কাটাই পেলাই ইয়াত আৰু ৰাতি ডেইলি এজন নেতা পয়দা কৰে, অৰ্থাৎ এই চেলা চামুণ্ডা পয়দা কৰে। আৰু সেই কথাটো উপলব্ধি কৰিব পাৰিছে MP-য়ে, আৰু MP-য়ে বস্তুটো আহি পেলাই ৰাজহুৱাভাৱে মিডিয়াৰ আগত কৈ গ'ল। বন্ধুসকল, আমি এতিয়াও সজাগ হোৱাৰ সময় আহিছে। অৰ্থাৎ মই এটা বস্তু আপোনালোকে ক্লিয়াৰ থাকক, মোৰ কথাত আপোনালোকে আজি বিশ্বাস নকৰিলে আপোনালোকে এই 1 বছৰৰ পিছত নিৰ্বাচন আহি আছে, আপোনালোকে বিশ্বাস কৰিব যে এই যিবিলাক চেলা চামুণ্ডা কংগ্ৰেছী দোকান খুলি পেলাই বহিছে, এইবিলাক UDF-ৰ এজেণ্ট, এইবিলাক বদৰুদ্দিন চাহাবৰ এজেণ্ট। এইবিলাকে নিৰ্বাচন আহিলে বিক্ৰী খুৱাবৰ কাৰণে একমাত্ৰ নিজৰ ভোট বেংক দেখাবৰ কাৰণে, কাৰোবাৰ হাতত 400 ভোট আছে, কোনোবাৰ আণ্ডাৰত 500 ভোট আছে, কাৰোবাৰ হাতত 1000 ভোট আছে, কাৰ কিমান ভোট আছে, এই ভোট অনুযায়ী তাৰ মূৰটো নি পেলাই আজমলত বেচাৰ কাৰণে, UDF-ৰ হাতত বেচাৰ কাৰণে তেওঁলোকৰ এইটো পৰিকল্পনা। নহ'লে একো নাই। নহ'লে ইয়াত কেনেকৈ জিকি যাব? কেনেকৈ ইয়াৰ অকৰ্মণীয় বিধায়কজন 5 বছৰত দেখা নিদিয়ে, 5 বছৰ ৰাইজৰ খবৰ নলয়, ৰাইজৰ দুখে সুখে নাই, ৰাইজে চিনি নাপায়, নামো চিনি নাপায়। মইতো অপজিশ্যনত হওঁ, মই তেওঁলোকক প্ৰতিনিধিত্ব কৰিছিলোঁ,
মই মানুহজনৰ চেহেৰা পাহৰিব ধৰিছোঁ। মই 4 বছৰ আগতে ক'ৰবাত দেখা পাইছিলোঁ, আজিলৈকে মই দেখা পোৱা নাই, ৰাইজে ক'ত দেখা পাব? গতিকে বন্ধুসকল, মই এই বস্তু আপোনাক বুজাব বিচাৰিছোঁ, যিসকলে কংগ্ৰেছ কৰিছে, মই কংগ্ৰেছ কৰাত কোনো গুণা নাই, আপত্তি নাই মোৰ, কিন্তু এনেকুৱা মান সন্মান এৰাই আজি যদি এই কথাষাৰ যদি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ মুখত নোলাই, যদি বদৰুদ্দিন আজমল চাহাবৰ মুখেৰে ওলালে হয়, চলা চামুণ্ডা ক'লে হয়, তো কাটিলে হয়। কাৰণ ইয়াত যমুনামুখ সমষ্টিত AUDFৰ যিমান কৰ্মী আছে, এইবিলাক মেক্সিমাম যিমান আছে গোটেইখিনি আজমলৰ দৰমহা প্ৰাপ্ত, গোটেই অৰ্থাৎ সকলোৱে বেতন দৰমহা পায় মান্থলি। গতিকে আজমল চাহাবে যদি এই কথাষাৰ ক'লে হয় যে মোৰ চেলা চামুণ্ডা বা চেলা চামুণ্ডা, অলপ লাগিলে হয়। কিন্তু বৰ দুৰ্ভাগ্যৰ কথা, MP জনে আহি পেলাই চেলা চামুণ্ডা কৈ গ'ল। MP জনে আহি পেলাই চেলা চামুণ্ডা কৈ, অৰ্থাৎ কি যমুনামুখৰ কংগ্ৰেছীসকলে কি দৰমহাত MP বা নগেয়া নেতাৰ দৰমহাত কাম কৰি আছে নেকি, কংগ্ৰেছ কৰি আছে নেকি? গতিকে মোৰ এইটো আপোনালোকলৈ এইটো আবেদন থাকিল, দল কৰক, সংগঠন কৰক, চব ঠিকে আছে, কিন্তু নিজৰ মান সন্মান, নিজৰ ব্যক্তিত্বক লৈ পেলাই যদি কোনোবাই আঙুলি দিয়ে, এই বস্তুটো কেতিয়াও সহ্য নকৰিব। নহ'লে আপোনাক সমাজে, ৰাইজে চব দেখা পাই আছে, ৰাইজে চব বুজি পায় যে আপুনি অপদস্থ হৈ আছে, আপোনাক এনেকুৱা ৰাজহুৱাভাৱে মাইকত কৈ গৈ আছে আপোনাক চেলা চামুণ্ডা, কংগ্ৰেছৰ নেতা নাই, ক্লিয়াৰ স্পষ্ট কোৱাৰ পিছত আকৌ ইয়াত যমুনামুখ সমষ্টিত মানুহ ইমান বুৰ্বক নহয় যে মানুহে এতিয়া কংগ্ৰেছ কৰিব আৰু আশাবাদী যে কালি কংগ্ৰেছৰ কেণ্ডিডেট কোনোবা হ'ব, তাক ভোট দিব। কংগ্ৰেছতো কেণ্ডিডেটো নহয়, ইয়াত ক্লিয়াৰ পিকচাৰ তাক হয়তো ডেমি কেণ্ডিডেট এজন দি থৈ দিব, মানে নহ'লে নাথাকিব পাৰে কেণ্ডিডেট, সেই আকৌ আমাৰ যিজন MLA আছে সেইজনে ইয়াৰ প্ৰাৰ্থী হ'ব, UDF আৰু কংগ্ৰেছ এলায়েন্সৰ প্ৰাৰ্থী হ'ব। গতিকে মই সকলো কংগ্ৰেছী মোৰ বন্ধুসকলক, আপোনালোকৰ প্ৰতি মোৰ কোনো ভেদ বা মনৰ কোনো বেয়া হেৰি নাই। আপোনালোকে এটা দল কৰিছে, মই সন্মান কৰোঁ আপোনালোকক। মই সকলোকে আহ্বান ৰাখিছোঁ, আমি সকলো এক প্লেটফৰ্মত অহাৰ প্ৰয়োজনীয়তা আছে। নহ'লে আপোনালোকে এই চেলা চামুণ্ডা নাম লগাই পেলাই আপোনালোকে কিমান দিন ৰাজনীতি কৰি থাকিব? সকলোকে মই কৰ জোৰে অনুৰোধ ৰাখিছোঁ, আপোনালোকে দলৰ মাজত মজিয়াত থাকি পেলাই আপোনালোকে ইয়াৰ তীব্ৰ বিৰোধিতা কৰক, ইয়াৰ হেৰি কৰক। নহ'লে আজি চেলা চামুণ্ডা কৈ গৈছে, কালি আৰু বেয়াভাৱে আপোনালোকক আৰু নগাঁৱৰ মন্ত্ৰী আহি, নগাঁৱৰ লিডাৰবিলাকে এইবিলাক আৰু বেয়াকৈ আপোনালোক গালি গালাজ কৰি যাব।